চাওঁতে বিহুটো পালেহিয়ে পাই পিঠা পনা একোৱেই বনাবলৈ সময় পোৱা নাই। আজি সেই বৰা চাউল কেইটামান তিয়াই থৈছিলোঁ, সেইখিনি টুকি পেলাই আকৌ সেই লৈ যাওঁ বোলো সেই ৰেণুকি ঘৰলৈ, ঢেঁকী খুন্দি আনোগৈ। আমাৰ ঘৰত আকৌ মিক্সিও নাই নহয়। পিঠা কেইটামান সৰহকৈ বনাব লাগিব। তিল পিঠা পাচি বনাই সেই মিক্সাৰত লুকুৱাই থ'ম বুলি ভাবিছোঁ। ল'ৰা ছোৱালী কেইটামান নাথাকে নহয়, আলহী এটা আহিলে দিবলৈ পিঠা এটা নাথাকে। তিল পিঠাটো এখন লুকুৱাই থ'লে থাকে আৰু বাকী তেল পিঠাবোৰ সোনকালে খাই শেষ কৰিবলগীয়া হয়। আলহী এটা আহিলে দিবলগীয়াকৈ সেই তিল পিঠাকেইটাই সামৰি থ'ব পাৰি আৰু। অ' পৰি তুমি ক'ত যোৱা? এই বৌ মই মানে এফালে ওলাই যাওঁ দেই। হেৰি শাহুমাই সুধিলে কৈ দিব মই অকণমান ওলাই গৈছোঁ বুলি। বিহুৰ সময়ত তেনেকৈ ওলাই নগ'লেও হ'ব দিয়া, বজাৰ সমাৰবোৰ কৰিছেই নহয় আমাৰ এখেতে, তোমাৰ মানুহজনেও কৰিছে। আমি ঘৰত হৈছোঁ বোৱাৰী দুজনী বোৱাৰীয়ে লগ হৈ পিঠা খুন্দিলে কেনেকুৱা হ'ব বাৰু, ভাল লাগিব নাই কোৱাচোন? তুমি যদি এনেকৈ ওলাই গুচি যোৱা, এনেই বাৰু যোৱা একো নাই, এতিয়া বিহুৰ সময়ত এনেকৈ ওলাই গৈ য'ত ত'ত ঘূৰি ফুৰিলে কাম হ'ব জানো কোৱাচোন? বৌ চব দেই, একো নকওঁ বুলি আপুনি চল নাপাব আকৌ। মোৰ কথা, মই য'তেই নাযাওঁ আৰু পিঠাগুড়ি খুন্দিবলৈ মন গৈছে, পিঠা বনাবলৈ মন গৈছে, আপুনি বনাই থাকক। মই সেই ভোগালী মেলাৰ পৰা কিনি আনিম, পেকেট কেইটামান পিঠা হৈ যাব, আলহীক তাৰে দিম। এগালে পাছে পিঠা বনাই থাকিব নোৱাৰোঁ দেই। ঐ তুমি ভুল বুজিছা, মই সেইটো ভাবেই কোৱা নাই। অকণমান বিহুৰ সময়ত লগে ভাগে কাম কৰিলে মনটোও ভাল লাগিলেহেঁতেন। আমি ঘৰৰ দুজনীয়ে বোৱাৰী। আপুনি কি ভাবে কৈছে মই জানো নহয়। শাহুমাইতো এনেও আপোনাকে বেছি ভাল পায়, মোকতো ভালেই নাপায়। অকণমান ষ্টাইল কৰোঁ কাৰণে মোকতো দেখিবই নোৱাৰে। আপোনাৰ নিচিনাকৈ একদম পূৰা আখৰে কথা পালন কৰা হ'লে খুব ভাল পালে হয়। ঐ তুমি একেবাৰে ভুল বুজিছা, তেনেকুৱা নহয়। শাহুমাই দুইজনীকে সমানেই ভাল পায়। অকণমান আৰু তুমি কথাই মুখে জবাব দিয়াৰ কাৰণে যেনিবা কেতিয়াবা গালি পাৰে, হ'লেও অন্তৰৰ পৰা দুইজনীকে সমানেই ভাল পায়। কোনো পধ্যে হ'বই নোৱাৰে, আপোনাক এনেও বেছিয়ে ভাল পায়। আৰু আপুনিও তেলিয়াই বেছিকৈ একদম সেই কথাবোৰ শুনি দেখুৱাই আকৌ মোক বেয়া পাবৰ কাৰণে। পৰি এয়া তুমি কি কৈছা? তুমি এনেকৈ নক'বা। মই কেতিয়াও তোমাৰ আৰু শাহুমাৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচৰা নাই। মই ঘৰখন শান্তিৰে থাকিলেই ভাল পাওঁ। জানো নহয় আপোনাৰ কথা, মাটি বাৰী ভাগত বেছিকৈ পৰিবলৈ এতিয়াৰ পৰাই সেই শাহুমাক তেলিয়াই আছে। এতিয়া বাৰু একেলগে আছোঁ, যৌথ পৰিয়াল, পিছততো এনেও বেলেগ হ'বই লাগিব, একেলগেতো এনেও ভাত খাব ন। আপুনি সেইটোহে হেৰি কৰি আছে, গম পাওঁ নহয়। ঐ তুমি ইয়াত কি কথা কৈছা? মই তোমাৰ কথা নিজৰ ভণ্টি হিচাপে ভাবিছোঁ, কেতিয়াও মই তোমাক পৰ বুলি ভবা নাই। তুমি এনেকুৱা কথা কেতিয়াও ক'ব নাপায়, তোমাৰ খাও লাগিব। তুমি কিয় এনেকুৱা কৰিছা? বাদ দিয়ক, এতিয়া বেছি ভোলা ভালা সেই বনিবলৈ হেৰি কৰিব নালাগে, দেখুৱাব নালাগে। জানো নহয় আপোনাৰ কথা চব জানো। একদম টেঙৰামি কৰি শাহুমাক নিজৰ হাতলৈ কৰি ল'লে। এতিয়া মোকো দেখিব নোৱাৰা হ'ল, মোৰ মানুহটোকো গালি পাৰি থাকে। আমাৰ তাক সেই পিছত মাটি সম্পত্তি কম দিয়ে বুলিহে ভয়। তুমি কোৱাচোন, তোমাক গালি নাপাৰিব কেলে? তুমিচোন ঘৰৰ এটা কামো নকৰা, ঘৰৰ দায়িত্ব নোলোৱা। অকল খালি য'ত ত'ত ঘূৰি ফুৰা, কাপোৰ কানি পিন্ধি য'ত ত'ত ভিডিঅ' বনাই থাকা, য'ত ত'ত অকল ফুৰিয়ে থাকা। ঘৰখনৰ সকলো দায়িত্ব ময়ে পালন কৰি থাকোঁ। শাহুমাই অকণমান মোক বেছি ভাল পাবই, সেইটো তুমি হিংসা কৰিলে নহ'ব নহয়। সেয়া মুখেদি ধৰা পেলালোৱে নহয়, এতিয়া নিজে কৰিছেতো। আৰু মই ষ্টাইল কৰোঁ, মই সেই কৰোঁ, মোৰ নিজৰ মতা পইচাতহে কৰোঁ, আপোনাৰ পইচাত কৰোঁ নেকি? বেছি কথা নক'ব আকৌ, গম পাইছে নাই? নিজে ষ্টাইল কৰিব ইমান যদি চকুত লাগিছে। ভাল কাপোৰ পিন্ধিমেই ইমান, সৰুৰ পৰা মই ভাল কাপোৰ পিন্ধিয়ে ভাল পাওঁ, বেয়া কাপোৰ পিন্ধি বেয়া পাওঁ। ষ্টাইল কৰাকলৈ একো প্ৰব্লেম নাই পৰি, খালি তুমি ঘৰখনৰ দায়িত্ব ল'ব লাগিব। আমাৰ ঘৰখন ইমান আৰ্থিকভাৱে টনকিয়াল নহয়। মোৰ মানুহটোও চাকৰি নকৰে, তোমাৰ মানুহটোও চাকৰি নকৰে। দুইজনে ইটো সিটো কাম কৰি মিস্ত্ৰী কৰি ঘৰখন পোহপাল দি আছে। তাই সেইকেইটা পইচা চানকাৰী কৰি তুমি গোটেই নিজৰ লগতে খৰচ কৰি পেলোৱা, ঘৰখনৰ উন্নতিৰ কথা নাভাবাই। ঠাণ্ডাৰ দিনত এতিয়া কিমান যে জাৰ সোমাইছে ঘৰৰ ভিতৰত, গোটেই উৱলি গৈছে ওপৰে চোপৰে। এইবোৰ ঠিক ঠাক কৰিব লাগে, এইবোৰ জানানে? সেইবোৰ ভাবিছানে কেতিয়াবা? কপালেই ফুটা, দীক্ষা ঘৰলৈ বিয়া হৈ লৈছোঁ। কত যে সেই ডাঙৰ সেই বেপাৰী বিজনেছমেন চাকৰিয়াল ল'ৰা পাইছিলোঁ, সেইবলৈ নগৈ প্ৰেমত অন্ধ হৈ উলিয়াবলীয়া হৈ পেলাই আউলি বাউলি হৈ একেফালে গুচি আহিলোঁ। এতিয়া খাহে বাপেকে, একোৱে নাপাওঁ জীৱনত। কিনো পালোঁ? চুন্দিয়া ঘৰ এটাত থাকিবলৈ মন আছিলে, সেইটোও নাপালোঁ। চুন্দিয়াটো বাদেই এতিয়া সেই বেগকেইখনো উৱলিছেগৈ, টিং ফুটা হৈছেগৈ। সেইবোৰহে কপাল। এতিয়া সেইবোৰ কথা কৈ কিবা লাভ আছে জানো কোৱাচোন পৰি? বাস্তৱতাক তুমি আঁকোৱালি ল'বই লাগিব। তুমি বাস্তৱতাক নুই কৰিব নোৱাৰা। যেনেকুৱা পাইছোঁ জীৱন তাতেই সুখী হ'ব লাগিব। আকাশত চাং পাতি একো লাভ নাই ভণ্টি। তোমাক মই ইমান মৰম কৰাৰ স্বত্তেও তুমি মোৰ কথা যে ইঘৰত সিঘৰত বদনাম গাই ফুৰা, মই সেইটোও গম পাইছোঁ। মই নাই কোৱা, কেতিয়া কৈছোঁ, কাৰ আগত কৈছোঁ? কৈছা তুমি গোটৰ মিটিঙত ৰম্ভা আৰু মালতীৰ আগত মোৰ বদনাম গাইছা। মই বোলে সেই শাহুমাক হাত কৰি ল'লোঁ, মই বোলে কথা লগাই বোলে তোমাকে আৰু শাহুমাকে বেয়া কৰালোঁ, বোলে কাজিয়া কৰালোঁ, সেই বুলি তুমি গাই ফুৰিছা। চব জানো মই। আৰু বোলে মই সম্পত্তি লোভীয়া, মাটি লোভীয়া, সেই বুলি কৈছা। বিশ্বাস কৰা পৰি, মই এক চিকুটো মাটিৰ কাৰণে ইমান লোভীয়া নহয়। মোৰ যিখন ঘৰৰ পৰা মই বিয়া হৈ আহিছোঁ, সেইখন ঘৰতো বহুত অজস্ৰ মাটি বাৰীৰ বাবে মোৰ বুলীয়া হৈ থকা মানুহ নহয়। মই ঢেঁকীকে দি দিম বাৰু আপোনাক। এইবোৰ কথা ঘৰত নুলিয়াব আৰু। হ'ব দিয়া, মই ধৰি থকা নাই। তোমাক সৰু ভণ্টি বুলি মই সেইটো কথাও এৰি দিছোঁ। বন্ধুসকল কেনেকুৱা আপোনালোকৰ, ভালনে বাৰু? মই বিহুৰ কাৰণে পিঠা অলপ খুন্দিবলৈ ওলাইছোঁ।
আপোনালোকে বিহুৰ প্ৰস্তুতি কেনেকুৱা চলাইছে কমেণ্টত জনাব নাপাহৰিব দেই। আৰু এইটো চেনেলত আপোনালোকে ছাপোৰ্ট দিবলৈ নাপাহৰিব। এইটো একদম নতুনকৈ খোলা চেনেল, এইটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধুসকল। আৰু কেনেকুৱা লাগিলে আজি খণ্ডটো কমেণ্ট কৰিব। আৰু যদি সঁচাকৈ ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কৰিব। আমাৰ এনেকুৱা ধৰণৰ আৰু ভিডিঅ' যদিহে আপোনালোকে চাবলৈ মন আছে তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব।